কণীহঁত মই সাধুলৈ পুনৰ আহিলোঁ। আজি মই তোমালোকক পঞ্চতন্ত্ৰৰ আন এটা সাধু কম। 4জন বন্ধুৰ কাহিনী। বেছিকৈ লোভ কৰিলে কেনেকৈ বিপদত পৰিব পাৰে শুনোচোন আহা। যদি তোমালোকৰ ভাল লাগে তোমালোকৰ ফ্ৰেণ্ডবিলাককো শ্বেয়াৰ কৰিবা আৰু সকলোৱে ছাবস্ক্ৰাইব কৰি থবা, তেতিয়া মোৰ সাধুবোৰ আগলৈ শুনি থাকিব পাৰিবা। হয়, পূব ভাৰতৰ এখন সৰু চহৰত 4জন বন্ধু আছিল। 4জনে একেলগে পঢ়া শুনা কৰিছিল। তেওঁলোকে নিজৰ পঢ়া শুনা সম্পূৰ্ণ কৰি নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিবলৈ ধৰিলে। তেওঁলোকে চিন্তা কৰি ঠিক কৰিলে যে 4জনে একেলগে নিজৰ ভাগ্য নিৰ্ণয় কৰিবলৈ, মানে ভাগ্যত কি আছে বিচাৰি বেলেগ ঠাইলৈ যাব। কথামতেই তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোকে হাবি বননি পাহাৰ ভৈয়াম পাৰ হৈ বহুত দূৰ পালেগৈ। এইদৰে বহু কষ্টৰে গৈ গৈ এখন নদীৰ পাৰত উপস্থিত হ'লগৈ। তেওঁলোকে খবৰ খাতি কৰি গম পালে যে সেই ঠাইৰে ওচৰৰ গাঁৱত এজন জ্ঞানী লোক আছে আৰু তেওঁ যাদুকৰী বিদ্যা জানে আৰু মানুহক সহায়ো কৰে। তেওঁলোকে অলপো সময় নষ্ট নকৰি সেই জ্ঞানী লোকজনৰ ওচৰ পালেগৈ। তেওঁলোকক দেখি যাদুবিদ্যা জনা এই জ্ঞানী লোকজনে সুধিলে, তোমালোকক কি লাগে? তোমালোকে কিয় আহিছা? তেতিয়া তেওঁলোকে ক'লে, আমি আমাৰ ভৱিষ্যত জীৱন গঢ়িবৰ বাবে বহুত ধন সম্পত্তি বিচাৰি আহিছোঁ আৰু আপোনাৰ সহায় লাগে। তেতিয়া তেওঁ 4জন বন্ধুক এখন ধনু আৰু 4ডাল কাঁড় দিলে আৰু ক'লে, তোমালোক হিমালয় পৰ্বতৰ পিনে যোৱা আৰু এই ধনুৰে এডাল এডালকৈ কাঁড় মাৰিবা। এই কাঁড় গৈ য'তেই পৰেগৈ তাতেই খান্দি চাবা আৰু তোমালোকে বিচৰা ধন সম্পত্তি তাতেই পাবা। তোমালোকে যিয়েই পোৱা সেয়ে তোমালোকৰ বাবে যথেষ্ট হ'ব আৰু ভৱিষ্যত জীৱন গঢ়িব পাৰিবা। তেতিয়া তেওঁলোকে সুধিলে, আমি কিদৰে গম পাম আমাৰ বাবে সেয়াই যে যথেষ্ট আৰু আমি ঘূৰি যাব লাগে বুলি? তেতিয়া জ্ঞানী লোকজনে ক'লে, যদি তোমালোক লোভীয়া নোহোৱা তেনে তোমালোকৰ জ্ঞানেই তোমালোকক ঘূৰি যাবলৈ ক'ব আৰু তোমালোকৰ ভৱিষ্যত সুন্দৰ হ'ব। কিন্তু মনত ৰাখিবা, তোমালোকে লোভ সামৰিব পাৰিব লাগিব। 4 বন্ধুৱে জ্ঞানী লোকজনৰ মতে ধনুকাঁড় লৈ আগবাঢ়িল। অলপ দূৰ গৈ প্ৰথম কাঁড়ডাল মাৰিলে। কাঁড়ডাল যি ঠাইত পৰিল সেই ঠাই খান্দিবলৈ আৰম্ভ কৰিলে আৰু তাত তেওঁলোকে বহুত তাম পালে। তাম হৈছে এবিধ অতি মূল্যৱান ধাতু, যাৰ দ্বাৰা দৰকাৰী বস্তু বনাব পাৰি। তাৰে এজনে তামখিনি পাই আৰু আগলৈ যাবলৈ নিবিচাৰিলে। তেওঁৰ বিবেকে জ্ঞানে তেওঁক ক'লে যে সেয়াই তেওঁৰ বাবে যথেষ্ট। তেওঁ সেই তামখিনি বেছি সেই টকাৰে ব্যৱসায় কৰিবলৈ চিন্তা কৰিলে আৰু তাৰ পৰা ঘূৰি আহিল। কিন্তু বাকী 3জনে তাতকৈ কিবা ভাল বস্তু পোৱাৰ আশাত আগবাঢ়িল। পুনৰ দ্বিতীয় কাঁড়ডাল মাৰিলে আৰু এইবাৰ কাঁড় পৰা ঠাইখিনি খন্দাত বহুত ৰূপ ওলালে। তেওঁলোকৰ এজনে ৰূপখিনি দেখি বৰ আনন্দ পালে আৰু তেওঁৰ বাবে সেয়াই যথেষ্ট বুলি ভাবি ৰূপখিনি লৈ ঘৰলৈ ঘূৰি গ'ল। কিন্তু বাকী 2জন আৰু কিবা ভাল বস্তু পোৱাৰ আশাত আৰু আগবাঢ়ি গ'ল। পুনৰ তৃতীয় কাঁড়ডাল মাৰিলে। তেওঁলোকে এইবাৰ বহুত সোণ মাটিৰ তলত পালে। তাৰে এজনে ক'লে, বন্ধু ব'লা আমি এই সোণ লৈ ঘূৰি যাওঁ, এয়াই আমাৰ 2জনৰ বাবে যথেষ্ট হ'ব। আমি ইয়াৰ পৰা খুব ভালকৈ চলিব পাৰিম। কিন্তু আনজনৰ লোভ আৰু বাঢ়ি গ'ল। তেওঁ ঘূৰি আহিব নিবিচাৰিলে। তেওঁ ভাবিলে যে আগলৈ গ'লে সোণতকৈও বেছি মূল্যৱান কিবা পাই যাম। সেয়ে তেওঁ অকলেই আগবাঢ়িলে। অলপ দূৰ গৈ তেওঁ দেখিলে যে এজন লোকৰ মূৰৰ ওপৰত এটা চকৰি ঘূৰি আছে আৰু চকৰিটো ঘূৰাৰ বাবে মানুহজনে ভৰ সহিব নোৱাৰি চিঞৰি আছে। তেওঁ আগবাঢ়ি গৈ লোকজনক সুধিলে, তোমাৰ এয়া কি হৈছে? তেওঁ সোধাৰ লগে লগেই সেই চকৰিটো তেওঁৰ মূৰৰ ওপৰলৈ গুচি আহিল। তেওঁ পলাবলৈ সুবিধাই নেপালে।
তেওঁ চকৰিটোৰ ভৰত চিঞৰিবলৈ ধৰিলে। তেওঁ মানুহজনক সুধিলে, "ওহ, মই এই চকৰিটোৰ পৰা কেনেকৈ ৰক্ষা পাম?" মানুহজনে ক'লে, "যেতিয়া তোমাৰ দৰে কোনো লোভী মানুহ শেষৰ কাঁড়ডাল হাতত লৈ আহিব আৰু তোমাক এই চকৰিটোৰ কথা সুধিব, তেতিয়াই তোমাৰ চকৰিটো সেই লোকজনৰ মূৰলৈ গুচি যাব।" এই বুলি কৈ লোকজন তাৰ পৰা গুচি গ'ল। অৱশেষত তেওঁ বেছিকৈ লোভ কৰি এইদৰে কষ্ট পাব লগা হ'ল। যাক কয় লোভেই পাপ, পাপেই মৃত্যু। মানুহৰ লোভৰ কোনো অন্ত নাই, অৰ্থাৎ যিমানেই পায় সিমানেই বেছিকৈ বিচাৰে। ফলত লাভতকৈ লোকচানহে হয় বেছি।